Hello guys, good morning. আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। মই আহিলে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এই নতুন ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে মোৰ পেজটো ফলো কৰি ল'ব, লগতে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। টেঙা খোৱা লগ বিচাৰি আছিলোঁ, আজি টেঙা খোৱা লগ পাই গ'লোঁ। এইজনী চাইডে গৈ হ'লে মুনুৱে কেমেৰাটো ধৰি দিলে আৰু মই এইটো টেঙাটো কাটিয়ে আছোঁ। এইফালে মা আহি গৈছে। মুনুৱেও কিবা কথা কৈ হহুৱাই আছে। মই তাইক কৈছোঁ যে মোক হহুৱাইও লাভ নাই। এইফালে মালে চাওঁতে খবককৈ মোৰ কটাৰীখন মোৰ হাতত লাগি অকণমান কাটি গ'ল। ভাবিছিলোঁ তেজ ওলোৱা নাই, কিন্তু যেতিয়া সেইডোখৰ ছালডোখৰ অকণমান ছিঙি এৰুৱাই দিলোঁ, তাত যদি কৈছে যে মোৰ তেজ ওলাই আহিছে। তথাপি টেঙা খোৱাৰ হেঁপাহত তেনেকৈয়ে টেঙা কাটি গৈ আছোঁ। সেইফালে আহি গ'ল আমাৰ মই টেঙা কাটি হৈ গ'ল। এবাৰ আমাক খোৱাত লাগিছোঁ। এইফালে মা, এইফালে অনুদ পল, এইফালে আমাৰ গণেশ, এইফালে আমাৰ পল, লগতে আমাৰ বগী, আটাই আমি লগ লাগি খাইছোঁ। এই পলে খাইছে। আমাৰ গণেশ ভাইটিয়ে একদম জিভা চেলিকি খাইছে। বেছিকৈ টেঙা খোৱাতকৈ নিমখখিনিয়ে বেছি খালে। ইফালে মুনুৱে আমাৰ অনুদ পলে কিবা কৈ আছে। টেঙা খোৱাৰ সোৱাদ কি যদি আমি তাৰ জোলখিনিয়ে নাখাওঁ। এইফালে আমাৰ বকাখুৰে খাইছে ফাটখন দাঙি। একেবাৰে তাই চুলিখিনিও তাই আঁতৰাই ল'বলৈ আৰু সময় নাই। টেঙা বুলি ক'লে মানে ৰ'বলৈ সময় নাই আৰু তাই একদম জলকীয়া সৰহকৈ দেখি জিভা লিকলিকাই গৈছেগৈ, ইমানে পুৰিছে তাইক। কলত তাই হাঁহি দিছে। সুধিছোঁ তাইক কেনেকুৱা লাগিছে, খুব ভাল লাগিলে বোলে, হাঁহিছে তাই কৈ লৈ। টেঙা খাই এটালোঁ। এইবাৰ তাঁত লগাই থৈছিলোঁ, চাদৰ লগাই থৈছোঁ। তাঁতখন বোৱা হোৱাই নাই, লগোৱাও দিন হ'ল, কিন্তু মোৰ যিটি কামৰ বাবে মোক বোৱা হোৱাই নাই। সেইকাৰণে আজি টেঙা খাই মেলিও দিনটো যোৱালৈ, তথাপি যিকণ সময় আছে সেইকণ সময়কে অকণমান বৈ লওঁ বুলি বৈ লৈছোঁ। মা গ'ল গোটৰলৈ। আজি আত্মসহায়ক গোটৰ মিটিং আছে আৰু হাঁহক ধান দিয়া, কুকুৰাক ধান দিয়া ডিউটিটোৱে আজি মোৰ পৰিলে। সন্ধিয়া হ'ল, সন্ধিয়াত আকৌ দেউতাই গাহৰিক দানা দিবলৈ কৈছে। গাহৰিক আকৌ দানা দিবলৈ যাওঁতে 2টামানত যাব লাগে, নহ'লে আকৌ গাহৰিকেইটাই লুটিয়াই দানা পেলাই দিয়ে। দেউতাই দি আছে। গাহৰিকেইটা এমাহমান হৈছে আৰু। তাত গৈ আছিলোঁ যে তাত এখন ওলাইছে, বহুত দিন বোৱা হোৱা নাই কাৰণে এখন হৈ আছিলে। সেইখন বেয়া হৈ যাব বুলি, পৰম হৈ যাব বুলি, পকোৱা সূতাৰ চাদৰ বেয়া হৈ গ'লে, পৰম হৈ গ'লে বেয়া দেখিব। সেইকাৰণে এখন হৈ আছিলে, সেইখন কাটি ল'লোঁ। কাটি মেলি ধুনীয়াকৈ ধুই দিব লাগিব। দিনো হৈ গৈছে। অ'কে, বাই বাই। আজিলৈ ভিডিঅ'টো ইমানেই।